যিসকলে কয় ভাৰত বেকাৰত্বৰ কোনো সমস্যা নহয়, ভাই সাহাব তেওঁলোকৰ লগত কোনো কাৰণত বিতৰ্ক তৰ্ক একেবাৰে নকৰিব। মাত্ৰ এইখন ছবি দেখাই দিব। উৰিষ্যাৰ সম্বলপুৰৰ এই ছবি। এইটো কোনো চিনেমাৰ দৃশ্য নহয়, নহয় কোনো OTT চিৰিজৰ কাহিনী। এয়াই বাস্তৱ, এয়াই বাধ্যতাৰ বাস্তৱ, য'ত কেৱল পঞ্চম শ্ৰেণী উত্তীৰ্ণ চাকৰিৰ বাবে শাৰী পাতি আছিল ইঞ্জিনিয়াৰ MBA কৰা যুৱক আৰু সেইসকল যুৱকো যিসকলে কালিলৈকে UPSCৰ সপোন দেখি পঢ়ি আছিল। কিছুমানে UPSC প্ৰস্তুতি আধাতে এৰি আহিছে। আৰে ভাই, আদৰ্শ পিছত দেখা যাব। যিদিন আহি আছে, যিদিন চলি আছে, প্ৰথমতে পেট পোহাৰ চিন্তা কৰিব লাগিব। এই ছবি পৰীক্ষাৰ নহয়, এয়া হৈছে বাধ্যতাৰ এক শাৰী পাতি থকা ছবি। কাহিনী একেবাৰে সহজ। 187টা হোমগাৰ্ডৰ পোষ্টৰ বাবে পদৰ নিযুক্তিৰ বাবে যোগ্যতা বিচৰা হৈছিল পঞ্চম শ্ৰেণী উত্তীৰ্ণ, কিন্তু আহি উপস্থিত হ'ল তাত 8,000তকৈও অধিক লোক। অৱস্থা এনেকুৱা হ'ল যে বহিবলৈ ঠাই নাই। শেষত মানুহক বহিবলৈ কাৰণে এয়াৰষ্ট্ৰিপ মানে হ'ল বিমান য'ত অৱতৰণ কৰে। আজিলৈকে সপোনবোৰো সিমানেই উৰণ হয়। সেই একেই ষ্ট্ৰিপত বেকাৰত্ব যুৱকে বহিছিল কেৱল এটা সপোন লৈ পেলাই চাকৰি এটাৰ পৰা, কিন্তু সপোন পূৰণ হ'ল কেৱল কেইজনমানৰ, বাকী সকলো সপোন উৰি গুচি গ'ল। এইটো চাকৰিৰ ভিৰ নহয়, এইটো আছিল বাধ্যতাৰ মেলা। আজিৰ প্ৰশ্ন এইটো নহয় পঢ়া লিখা মানুহ ইমান সৰু চাকৰিৰ বাবে কিয় আহিছে। প্ৰশ্ন এইটো হওক, তেওঁলোকৰ হাতত আন কোনো পথ আছিল নেকি? যেতিয়া এজন ইঞ্জিনিয়াৰ বা UPSCৰ প্ৰস্তুতি কৰি থকা যুৱকে পঞ্চম শ্ৰেণীৰ নিযুক্তিত থিয় হয়, তেতিয়া স্পষ্ট হয় সমস্যা পৰিশ্ৰমত নহয়, বাস্তৱত সমস্যা হৈছে সুযোগৰ অভাৱ। আজিৰ দিনত ডিগ্ৰী থকা অৰ্থ চাকৰি থকাৰ নিশ্চয়তা নহয়। পঢ়াই মানুহক জীৱনত আগবঢ়োৱাৰ সলনি দীঘলীয়া শাৰীত থিয় কৰিবলৈ বাধ্য কৰাইছে। যুৱকে ডাঙৰ চাকৰিৰ সপোন দেখিছে, ডাঙৰ চাকৰি পাবলৈ আশা কৰিছে, কেৱল বিচাৰে এটা সুযোগ। ভাই সাহাব, যিকোনো কিবা এটা কাম দি দিয়ক। আজিৰ মোৰ প্ৰশ্ন এইটো নহয় কাম ভাল নে বেয়া, আজিৰ প্ৰশ্ন এইটো হ'ল কাম আছে নে নাই। আৰু সেইবাবে উৰিষ্যাৰ এই ছবি শাসনৰ বাবে এখন আইনা, শিক্ষা ব্যৱস্থাৰ বাবে এটা সতৰ্কবাণী। যিখন দেশত যুৱকক শক্তি বুলি কোৱা হয়, সেই দেশতেই যুৱকৰ আজিৰ দিনত যুৱকে অনুভৱ কৰিছে তেওঁ অকলশৰীয়া, অসহায় আৰু বেকাৰ। যুৱকসকল কোনো বুজা নহয়, কিন্তু যুৱকক বেকাৰত্বত ভুগিব লগা কৰিছে। এই ছবিয়ে চিঞৰি চিঞৰি ক'ব খোজে, ভাই সাহাব অৱস্থা বহুত বেছি বেয়া চলি আছে দেশৰ, আৰু সাহাব বেকাৰত্ব কিবা এটা কৰি চাওক আৰু তেওঁলোকক কিবা এটা কৰি কৰ্মসংস্থাপন দিবলৈ চেষ্টা কৰক।